সাৱধান একাংশ পেট্ৰল পাম্পত তেল ভৰাওঁতে 100 বাৰ ভাবক কিয়নো এটা তেল ডিপুত ঘটিল নজিৰবিহীন ঘটনা মুনাভালফি তেল ডিপুৰ কৰ্তৃপক্ষই অসৎ পন্থাৰে ঘটিছে ধন এই ঘটনা সংঘটিত হৈছে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ ষ্টাৰ ফুয়েলিং চেণ্টাৰ নামৰ তেল ডিপুত পেট্ৰলত পনীয়া পদাৰ্থ ব্যৱহাৰ কৰি গ্ৰাহকক ঠগাই লুণ্ঠনৰ জাল পেলাইছে তেল ডিপু কৰ্তৃপক্ষই তেলৰ পৰিৱৰ্তে পনীয়া পদাৰ্থ ওলোৱাক লৈ তেল ডিপুত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি লক্ষণীয় যে 1 নং জামবাৰীৰ তাইজুদ্দিন নামৰ এজন ক্ষুদ্ৰ ব্যৱসায়ীয়ে বিক্ৰীৰ বাবে গৰৈমাৰীস্থিত ষ্টাৰ ফুয়েলিং চেণ্টাৰৰ পৰা এটা গেলনত 3150 টকাৰ পেট্ৰল ক্ৰয় কৰিছিল তেল ডিপুৰ পৰা ক্ৰয় কৰি নিয়া পেট্ৰলখিনি ব্যৱসায়ী তাইজুদ্দিনে গেলনৰ পৰা উলিয়াওঁতেই পেট্ৰলৰ পৰিৱৰ্তে ওলাল পনীয়া পদাৰ্থ পেট্ৰল ক্ৰয় কৰা ব্যৱসায়ীজনে ঘটনাত তেল ডিপু কৰ্তৃপক্ষক অৱগত কৰিব অহাত ওলোটাই ডিপুত কৰ্মৰত কৰ্মচাৰীয়ে ব্যৱসায়ীজনক দুৰ্ব্যৱহাৰ কৰে ঘটনা সন্দৰ্ভত তেল ক্ৰয় কৰা যুৱক তাইজুদ্দিনে গৰৈমাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিবলৈ আহে যদিও আৰক্ষীয়ে এজাহাৰ গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে এতিয়া প্ৰশ্ন হ'ল পেট্ৰল ডিপুত পেট্ৰলৰ পৰিৱৰ্তে পানী ভৰাই দিলে আপোনাৰ গাড়ীৰ অৱস্থা ঠিকেই থাকিবনে তেল ডিপুৰ কৰ্তৃপক্ষই অসৎ উপায়েৰে গ্ৰাহকৰ পৰা তেলৰ সলনি পানী ভৰাই দিয়া ঘটনাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে সেয়া এক লক্ষণীয় বিষয় হৈ পৰিছে যোৱা পৰহি আমাৰ গাঁৱৰ ল'ৰা এজন তাইজুদ্দিন আলী তেওঁ যোৱা পৰহি এই এইচপি পেট্ৰল পাম্পটোৰ পৰা গৰৈমাৰী স্থিত প্ৰায় 30 লিটাৰ তেল এটা ড্ৰামত লৈ যায় ই খোলাকৈ বিক্ৰী কৰে এখন আমাৰ গাঁৱতে দোকান আছে খোলাকৈ বিক্ৰী কৰিবৰ কাৰণে সি ইয়াৰ পৰা প্ৰায় 30 লিটাৰ তেল লৈ যায় এই তেলখিনি সি আগৰ তেল মজুত থকাৰ বাবে তেলখিনি সেইদিনাখন নাঢালি যোৱাকালি সি তেলখিনি যেতিয়া বটলত ভৰাবলৈ চেষ্টা কৰিলে তেতিয়া দেখা পায় তেলৰ সলনি মাথো পানী এই পানীখিনি ওলোৱাৰ বাবদ সি মোক ফোন কৰে যে যোৱাকালি মই গৰৈমাৰী এইচপি পেট্ৰল পাম্পৰ পৰা তেল লৈ আহিছিলোঁ প্ৰায় 30 লিটাৰ গতিকে তেলৰ সলনি মোৰ পানী ওলাইছে মই ক'লো যে মই এতিয়া বৰ্তমান নাই অহাকালি যাম দিয়া তেনেকুৱা কোৱাত আজি আহিলো আহি সিহঁতক অৱগত কৰিলো সিহঁতে কৈ আছে এই ল'ৰাজনে বোলে ইহঁতৰ পৰা তেল নিয়া নাই এইটো কিমান দূৰ সত্য আপোনালোকৰ চিচিটিভি ফুটেজ আছে চিচিটিভি কৰিবলৈ ক'ত অধিকাৰ পালে সিহঁতে এতিয়া আমি এনেকুৱা আমাৰ এই ভিতৰুৱা অঞ্চল এটাত এনেকুৱা মানুহক ৰামটাঙন দিয়া এনেকুৱা পেট্ৰল পাম্প আমি বন্ধ হোৱাটো বিচাৰো